নমস্কাৰ মই জ্যোতিষী লীলা মাধৱ শইকীয়াই অসমবাসীক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ আমি আহিছোঁ ৰাশি চক্ৰৰ দশম একাদশ আৰু দ্বাদশ ৰাশিলৈ। আমি ৰাশি চক্ৰৰ দশম ৰাশি মকৰ ৰাশিৰ যদি চাই শনিৰ ৪.৫ চলি আছে, গুৰু চতুৰ্থত আছিলে, ৰাহু তৃতীয়, পঞ্চমত যাব এতিয়া আৰু ৰাহু তৃতীয়ত আছে। খুব বেয়া সময় আছে। মই যদি কওঁ যে চবত গোটেইকেইটা ৰাশিতকৈ বেয়া সময় মকৰ ৰাশিয়ে চলি আছিলে, কিন্তু আপোনাৰ বেয়া সময় শেষ হৈছে বুলি ধৰক যে এই বছৰটোত আপুনি পোহৰ পাব, এই বছৰটোত আপুনি ক্ৰমান্বয়ে উন্নতি কৰিব। এতিয়া আপোনাৰ বেয়া দিন শেষ হ'ল, আপুনি ক্ৰমান্বয়ে এতিয়া ধাৱমান হ'ব উন্নতিৰ পথলৈ। আপোনাৰ কৰ্মত উন্নতি লাভ হ'ব, আপোনাৰ শাৰীৰিক উন্নতি লাভ হ'ব, আপোনাৰ অৰ্থৰ উন্নতি লাভ হ'ব, আপোনাৰ সাংসাৰিক দিশত উন্নতি লাভ হ'ব, যথেষ্ট উন্নতি লাভ হ'ব। কিন্তু চাব যে গুৰু পঞ্চমত অৱস্থানে আপোনাক প্ৰাপ্তি দিব, যে আপোনাৰ সন্তান লাভ হ'ব পাৰে, আপোনাৰ চাকৰি লাভ হ'ব পাৰে, আপোনাৰ বিদ্যা লাভ হ'ব পাৰে, বিভিন্ন ধৰণৰ প্ৰাপ্তি কৰক। কিন্তু শনিৰ ৪.৫ এতিয়াও শেষ হোৱা নাই। শনিৰ ৪.৫ ২০২৫ মাৰ্চত শেষ হ'ব। কথা দিলোঁ মকৰ ৰাশিৰ মানুহখিনি এতিয়াৰ পৰা অহা ৩ বছৰমানলৈকে ক্ৰমান্বয়ে আপোনাৰ ভাল সময় আহি আছে, ক্ৰমান্বয়ে ভাল হৈ গৈ থাকিব। অহা ৩-৪ বছৰলৈকে সময় খুব ভাল। এই ভাল সময় জাষ্ট আৰম্ভ হৈছে, এইটোক এনজয় কৰক, প্ৰপাৰলি প্লেন কৰক আৰু আগবঢ়ক। ক্ৰমান্বয়ে আপোনাৰ উন্নতি, সৰ্বদিশত উন্নতি হ'ব। খালি কেয়াৰফুল থাকিব অকণমান। আপোনাৰ কেতু নৱমত আছে, নৱমত কেতুৱে আপোনাক এটা আচৰিত সংযোগ সৃষ্টি কৰিছে। যুগটোৰ কাৰণে আপুনি যদি চাই যে আপুনি এই সময়টোৰ পৰা কাৰোবাৰ হেল্প পোৱা আৰম্ভ কৰিব, ছাপোৰ্ট পোৱা আৰম্ভ কৰিব। আৰু ইণ্টাৰেষ্টিং সেই ছাপোৰ্ট বা হেল্পটো সদায় ষ্ট্ৰেঞ্জাৰ বা আনএক্সপেক্টেড মানুহৰ পৰা হ'ব। খুব এক্সপেক্টেড মানুহৰ পৰা আপুনি হেল্প নাপাব। গতিকে অকণমান মাজে মাজে মানসিক হতাশা আহিব পাৰে। যিখিনি মানুহৰ পৰা আপুনি আশা কৰিছিলে এটা সহায় বা সহযোগ বিচাৰিব, সেই মানুহখিনি নকৰি বেলেগ এজন মানুহে কৰিব। গতিকে ইটছ এ লাৰ্ণিং অফ লাইফ বুলি কৰিব। আপুনি জীৱনৰ শিক্ষা এটাও পাব আৰু আপোনাৰ আহি থকা ৩-৪ বছৰলৈ খুব ভাল হ'ব। খুব ঋণাত্মক চিন্তাবোৰ আঁতৰাই আপুনি এটা পজিটিভ ৰাস্তালৈ আগবাঢ়াৰ সময় আহিলে এই বছৰটোত। এতিয়া আমি আহিছোঁ ৰাশি চক্ৰৰ একাদশ ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিটো খুব স্থিৰ ৰাশি আৰু অকণমান জটিল ৰাশিৰ ভিতৰত পৰে গোটেই ৰাশি চক্ৰৰ ভিতৰত। আৰু কুম্ভত শনি নিজে বহি আছে, গুৰু চতুৰ্থত যাব, ৰাহু দ্বিতীয়ত যাব। এই গোটেই কম্বিনেশ্যনকেইটাই কুম্ভৰ কাৰণে খুব পজিটিভ নহয়। প্ৰথম কথা, শনি ৪.৫ মধ্য অৱস্থাত আছে, ৰাশি নিজে বহি আছে। গতিকে এই সময়টোত শনিয়ে বিভিন্ন ধৰণৰ আপোনাক ভুল সিদ্ধান্ত দিবলৈ চেষ্টা কৰিব, ভুল পথেৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব, অদৰকাৰী ফাইনেন্সিয়েল লছ কৰিবলৈ চেষ্টা কৰিব। দ্বিতীয় ৰাহু বহি আছে, আপোনাৰ কমিউনিকেশ্যনবোৰ আপোনাৰ আনৱান্টেডলি মানুহে ৰিকগনাইজ কৰিব, মানুহে বেয়াকৈ ল'ব। তাৰ কাৰণে আপুনি খুব কষ্ট পাব পাৰে আপোন মানুহ, পৰিয়ালৰ মানুহৰ পৰা। মেইনলি যিখিনি মানুহ আপুনি ভাল পায়, সেই মানুহখিনি আপোনাক অকণমান ডিপ্ৰাইভ কৰিব পাৰে, আপোনাক অকণমান আঁতৰাই পঠাব পাৰে বা অকণমান কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। সেইবোৰলৈ সাৱধান। ফাইনেন্স হেণ্ডলিং চাব, খুব সাৱধান হ'ব। আপোনাৰ বহুত ধন টকা পইচা নষ্ট হ'ব পাৰে। যিমান পাৰে লোন এভইড কৰিব, লোন নল'বও পাৰিলে নিদিবও। আৰু চতুৰ্থৰ বৃহস্পতি আপোনাক অলপ ঘৰুৱা পৰিৱেশটো খুব পজিটিভ কৰি নাৰাখিব, বাতাবৰণ বেয়া থাকিব, ঘৰুৱা মানসিক হতাশা নিৰাশা থাকিব। বিদ্যাৰ্থীসকলৰ কাৰণে খুব পজিটিভ সময় নহয় কুম্ভ ৰাশিৰ কাৰণে। এজে হ'ল যদি মই কওঁ যে কুম্ভ ৰাশিৰ এই আগন্তুক নৱবৰ্ষটো আপোনাৰ ধৈৰ্য আৰু সহ্যৰ পৰীক্ষা হ'ব। আপুনি ধৈৰ্য আৰু সহ্যৰ পৰীক্ষা দিব লাগিব। আপুনি ক্ৰমান্বয়ে আপুনি এটা ধৰি লওক আপোনাৰ এতিয়া ৰাতি হৈছে, ৰাতি পুৱাবলৈ অলপ সময় বাকী আছে, গতিকে অকণমান ধৈৰ্য ধৰক, আহি থকা সময়খিনি ভাল হ'ব। কিন্তু এই বছৰটোত আপোনাৰ এটা ভুল সিদ্ধান্তই আপোনাক আৰু ৩-৪ বছৰলৈ পিছুৱাই নিব পাৰে। গতিকে সেই বছৰখিনিলৈ সাৱধান। বিশেষকৈ যিসকল কৰ্পৰেট জগতত আছে বা বিজনেছ কৰিছে, তেওঁলোক বেছি সাৱধান হোৱা উচিত। আৰু এই বছৰটোত আপুনি প্ৰতিকাৰ হিচাপে শনি ৪.৫ প্ৰতিকাৰ, শনিবাৰে আপুনি ফাষ্টিং বা শনি মন্দিৰ যাব পাৰে, ৰাহুৰ কাৰণে চণ্ডাল দান কৰিব পাৰে, গুৰুৰ কাৰণে মা তাৰা মন্দিৰত গৈ আৰাধনা বা পূজা কৰিব পাৰে। আৰু এজে হ'ল সৰ্বশান্তিৰ কাৰণে আপুনি হনুমান চালিচা, আদিত্য হৃদয়ম স্তোত্ৰম আৰু শিৱ তাণ্ডৱৰ স্তোত্ৰম যদি ৰাতিপুৱা শুই উঠি এবাৰ শুনে, মোৰ লাগিছে আপুনি যথেষ্ট ধৰণে ঋণাত্মক শক্তিবিলাকৰ পৰা আঁতৰি নিজকে খুব ডিচিচিভ কৰি ৰাখিব পাৰিব, নিজৰ চিন্তাবিলাকক শুদ্ধ কৰি ৰাখিব পাৰিব। এইবাৰ আমি আহিছোঁ ৰাশি চক্ৰৰ শেষ ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ যদি চাই যে মীন ৰাশিত বৰ্তমান ৰাহু বহি আছে, দ্বাদশত শনি আৰু তৃতীয়ত বৃহস্পতি। এই সংযোগটো শনিৰ ৪.৫ চলিছে। মানে মীন ৰাশিৰ কাৰণে এটা নিগেটিভ ফেজ এটা শ্ল'লি ষ্টাৰ্ট হোৱা আৰম্ভ হৈছে। কাৰণ গুৰুৱে আপোনাক হেল্প কৰি আছিলে, গুৰুৱে ৩০ এপ্ৰিলৰ পৰা অকণমান আপোনাৰ হেল্পিং জোনটো এৰি দিব। তো গুৰুৱে আপোনাক টেষ্টিং জোনলৈ লৈ যাব। অকণমান ফাইনেন্সিয়েল দিশত সমস্যা থাকিব। শনিয়ে দ্বাদশত থাকি আপোনাক অদৰকাৰী খৰচ বৃদ্ধি কৰিব, টোপনি বেয়া কৰিব, এংজাইটি দিব, ষ্ট্ৰেছ দিব, ৰিলেশ্যনশ্বিপলৈ ইছ্যু কৰিব পাৰে অকণমান। আৰু অনাহক অদৰকাৰী কোনো কামত নালাগিব দেখোন, ভুল সিদ্ধান্ত হ'ব পাৰে। যিটো জৰুৰী সেইটোৱে কৰিব। আপোনাৰ ৰাশিত থকা ৰাহুৱে আপোনাক কেৱচ কৰিব, মানে বিভিন্ন ধৰণৰ সমস্যা, আনৱান্টেড সমস্যা কিছুমান সৃষ্টি কৰিব পাৰে, যিবোৰে আপোনাক অস্থিৰ কৰিবলৈ চেষ্টা কৰিব। কেতু সপ্তমত অৱস্থানো খুব পজিটিভ নহয়। তো মীন ৰাশিৰ কাৰণে যদি চাওঁ, প্লেনেটেৰী পজিশ্যন খুব ছাপৰ্টিভ হৈ থকা নাই।
অকণমান টেষ্টিং ফেজ এগেইন নতুন অসমীয়া নৱবৰ্ষটো আমাৰ অকণমান টেষ্টিং ফেজ যাব মীন ৰাশিৰ কাৰণে ধৈৰ্য লাগিব সহ্য লাগিব অকণমান আৰু এই যিখিনি নিগেটিভিটি আছে এইখিনিৰ পৰা অভাৰকাম কৰিবৰ কাৰণে আপুনি শনিৰ চাৰে চাতিৰ কাৰণে শনিবাৰে আপুনি ফাষ্টিং বা শনি মন্দিৰ পূজা ৰাহুৰ কাৰণে মা ছিন্নমস্তাৰ পূজা বা দৰ্শন বা চণ্ডাল দান আৰু গুৰুৰ কাৰণে মাতাৰ পূজা বা অৰ্চনা আপুনি যদি কৰে আৰু ইয়াৰ উপৰি ৰাতিপুৱা সৈতে হনুমান চালিচা শিৱ তাণ্ডৱ স্তোত্ৰম আৰু আদিত্য হৃদয়ম স্তোত্ৰম যদি শুনে যথেষ্ট পৰিমাণে ভাল মীন ৰাশিৰ যিসকল কৰ্পৰেট আছে কৰ্পৰেট চাকৰি কৰা মাজে তেওঁলোকক অকণমান সাৱধানে চলা ভাল তেওঁলোকক ছাডেনলি মানে অকণমান তেওঁ ক'ৰবাত চিকাৰ হ'ব পাৰে কোনোবাই তেওঁক ক্ষতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিব পাৰে তেওঁৰ কলিগেই হওক বা তেওঁৰ চুপেৰিয়ৰ হওক বা ইনফেৰিয়ৰ হওক ক্ষতি কৰিব পাৰে ব্যৱসায়ীসকলে নতুন ইনভেষ্টমেণ্ট নকৰা ভাল আৰু বিদ্যাৰ্থীসকলে যি প্লেন কৰে প্লেনিংবোৰ খুব দীৰ্ঘম্যাদী চিন্তা এটা কৰিহে কৰা ভাল নহ'লে প্লেনিংবোৰ ভুল হ'ব পাৰে গতিকে মীন ৰাশিয়ে এজ এ হোল এই অসমীয়া নৱবৰ্ষটোক খুব সাৱধানে চিনচিয়াৰলি প্লেন কৰি আগবঢ়াটো উচিত হ'ব ধন্যবাদ